হয়, আপোনালোকে জানে CN ছাৰ যোনটো ড্ৰাগছৰ এগেইনষ্টত হেৰি কৰি আছিলে আৰু আমাৰ DGP ছাৰৰ অৰ্ডাৰো আছে আৰু এইটো ধৰিব দিছে আমাক আমাৰ SP ছাৰৰ গাইডেঞ্চত। আমাৰ বাকী গোটেই টিমটো আছে, মই আছোঁ, SGP গোসাইগাঁও, আমাৰ ICয়ে ভাল ইনফৰ্মেশ্যন লগাইছিলে, আমাৰ OC ছাৰ আছে। তো গোটেইকেইজনে মিলি আজি এটা খবৰ পাইছিলোঁ, খবৰটো আমি সন্ধান কৰি গাড়ীখন পালোঁ, PB05AB আপোনাৰ 6969 গাড়ী, তাৰে দুজন লোক পালোঁ, ড্ৰাইভাৰ আৰু হেণ্ডিমেন। তো তেখেতলোকক ধৰাৰ পিছত গাড়ীখন চেক কৰা হ'ল, চেক কৰি আমি 82টা পেকেট পালোঁ। তো 82 পেকেটৰ আপোনাৰ টোটেল ৱেট আহিছে 174 চামথিং কেজি আহিছে। চ' সেইখিনি আমি এতিয়া ধুনীয়াকৈ ল'লোঁ, চিজ কৰা হ'ব, চিজ কৰি কিনে কালি প্ৰডিউচ কৰা হ'ব। বাকী সেইখিনি কি আছিল আচলতে পেকেট কি হয়, আপোনাৰ গম পাবলৈ এতিয়া বেছিক এক্সামিনেশ্যনৰ আমি গম পাইছোঁ যে এওঁলোকে আগৰতলাৰ পৰা আনিছিলে বস্তুখিনি। তো ইয়াতে আপোনাৰ গাঞ্জা আছে 174 কিলো গাঞ্জা পোৱা হৈছে। এতিয়ালৈ আমি দুজনক ডিটেইন কৰিছোঁ, ড্ৰাইভাৰ আৰু হেণ্ডিমেনক, আৰু সোধপোছ বাকী আছে। এইখিনি আমি পৰৱৰ্তী সময়ত গম পাই যাব। গাঁজাখিনি ট্ৰাকত ইয়াতে বহুত চেম্বাৰ থাকে, নিজে বনাই লয়, আপোনাৰ ওপৰত বনাই লয়, কিছুমানে পিছফালে বনাই লয়, কিছুমানে তলত বনাই লয়। একেলগে আপোনাৰ যোনটো বডি আছে, মানে আগফালে হেৰিটো আছিলে, আগফালে তাতে ওপৰত বনাই লৈছিলে, চেম্বাৰ বনাই লৈছিলে ধুনীয়াকৈ, বনাই তাতে সোমাই লয়, তাতে পুলিচে গম নাপায়। তো আমাৰ পাক্কা খবৰ আছিলে, সেইকাৰণে আমি এইটো কাৰ্যত অনুমানিক এইটো চাগে ইমান 30+ হ'ব, 30+ লাখ হ'ব।